হেল্ল' বন্ধুসকল, কি খবৰ? মই ৰিচ্ছামান আপোনালোকৰ লগত আকৌ এবাৰ। আজি যিহেতু পুতুকাৰ বিয়া চলি আছে আৰু আজি লাষ্ট ডে আৰু লাষ্ট পাৰ্টি। বিয়া ঘৰ দুটা ওচৰা ওচৰিয়ে, প্ৰায় 800 মিটাৰহে ডিষ্টেঞ্চ, আৰু খুব ভাল লাগিলে বিয়াখন খাই। আৰু সকলোৰে কেনেকুৱা লাগিলে কিন্তু কমেণ্টত জনাব আপোনালোকে। আৰু খুবেই উল্লাস মালহেৰে আমাৰ প্ৰগ্ৰেমবিলাক আগুৱাই গ'ল। আৰু আজি যিহেতু লাষ্ট ডে গেলেকীত বগীচাপৰিত মোৰ, আৰু ময়ো আজি ইয়াৰ পৰা উভতিম। এইটোৱে হৈছে বিয়া ঘৰৰ ফ্ৰণ্ট ছাইড। ৰেডি আৰু সকলো, আৰু এইফালে নাজিমুলো একদম পূৰা টিপটপ ড্ৰেছত ৰেডি হৈ আছে। আৰু এইফালে আমাৰ মনে পূৰা আমি হোৱা জেগা টুকুৰা চিজিল কৰি আছে, আৰু বহুত বঢ়িয়া কাম কৰিছে কিন্তু মনে আজি। আৰু বুটুকাৰ ঘৰটোৰ কথা যিমানে প্ৰশংসা কৰোঁ সিমানে কম। আৰু যিমান আলহী আহিছে সকলোৱে ঘৰত সোমাই কিন্তু একপি হ'লেও ফটো মাৰি গৈছে। এখেত হৈছে গেলেকীৰ মামা, আৰু তেওঁৰ ঘৰ বগলী পথাৰত, কিন্তু তেওঁ বিখ্যাত গেলেকীত মামা বুলি। নিশা প্ৰায় 9 বজাত খুবেই মানুহ উভতিও গৈছে, কিছুমান আহিছেও। আৰু আপোনালোকক অলপ চলপ মই বাহিৰৰ পৰা যিমানটো পাৰোঁ এটা স্নেপ লৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ গৈছিলোঁ সোণাৰী, আৰু ৱাইফক লৈ আহিলোঁ। আহি দেখিছোঁ ভিৰ আৰু বেছিহে। যাওঁ এতিয়া দৰা আৰু কইনাৰ ওচৰলৈ, চেহেৰাটো এবাৰ দেখাই আহোঁ। বিয়া বাৰুত নিজৰ মানুহ আৰু চিনাকি মানুহখিনি দেখিলে মনটো খুবেই ভাল লাগে। কাৰণ কিছু দুখৰ সময়ত আৰু কিছু সুখৰ সময়ত মানুহখিনিক লগ পোৱা যায়। কাৰণ আজিকালি যিটো ব্যস্ততা, সেই মাজত আমি অকণমান সময় একেলগে যেতিয়া কটাওঁ সকলোৰ লগত খুব ভাল লাগে। মেমৰিজৰ বাবে সকলো ব্যস্ত ফটো মাৰিবলৈ। আৰু ফটোত কিছুমান মুহূৰ্ত মনত পৰাৰ পাছত যেতিয়া এই ফটোবিলাক চাব, তেতিয়া এই বিয়াখনৰ মুহূৰ্তখিনি তেওঁলোকৰ মনত পৰে। অলপ ব্যস্ততাৰ বাবে সকলোৰে ভিডিঅ' ল'ব নোৱাৰিলোঁ, গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। মই ৰিচ্ছামান আপোনালোকক বাই বাই জনাইছোঁ।